সমাগত বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা উপলক্ষে KUN নামৰ এখন বাজাজ শ্বৰুমে প্ৰদান কৰিছে বৃহৎ অফাৰ। কেৱল 999 টকাত আপুনি লাভ কৰিব পাৰিব আপোনাৰ পছন্দনীয় এখন বাইক। হয়, ঠিকে শুনিছে, কেৱল 999 টকাত আপুনি ক্ৰয় কৰিব পাৰিব মুঠ 4খন আপোনাৰ পছন্দনীয় বাহন। আৰু তাৰ কাৰণে আপুনি আহিব লাগিব মানিকপুৰ আৰু পাতিলাদহাৰ মাজত অৱস্থিত KUN নামৰ বাজাজ শ্বৰুমত। এয়া হৈছে স্ক্ৰীনত দেখিবলৈ পাইছে, এয়া হৈছে CD 125। এই বাইকখনৰ যদি আপুনি ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে কেৱল 999 টকা দিলেই হ'ব। সমান্তৰালভাৱে এইখন পালচাৰ NS 125 এই বাইকখনো যদি আপুনি ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লেও আপুনি দিব লাগিব কেৱল 999 টকা। সমান্তৰালভাৱে পালচাৰ 125 এই বাইকখনো যদি ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লেও আপুনি কেৱল 999 টকা দিলে লৈ যাব পাৰিব আপোনাৰ ঘৰত। তাৰ উপৰিও বাজাজ প্লেটিনাৰ 110 মডেলৰ এই যিখন বাইক, এই বাইকখনো যদি আপুনি ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লেও দিব লাগিব 999 টকা। অৰ্থাৎ মুঠ 4টা গাড়ী কেৱল মাত্ৰ 999 টকা দিলে আপুনি কিন্তু ঘৰত লৈ যাব লাগিব। কিন্তু মই এটা কথা এইখিনিত আপোনালোকক জনাব বিচাৰিছো, আপুনি কিন্তু RCৰ কাৰণে RC যেহেতু বনাব লাগিব, RCৰ কাৰণে কিন্তু সুকীয়াকৈ আপুনি টকা বহন কৰিব লাগিব। তাৰ লগতে আপুনি যদি আপোনাৰ পুৰণি বাইক যদি আপুনি সলনি কৰিব বিচাৰিছে, যদি পুৰণি বাইকখন চলাই আমনি লাগিছে তেতিয়াহ'লেও আপুনি আহক KUN নামৰ এই যি বাজাজ শ্বৰুম, এই বাজাজ শ্বৰুমখনত আহক। আপুনি আপোনাৰ পুৰণি বাইকখন এই বাজাজ শ্বৰুমত দি আপুনি ল'ব পাৰিব আপোনাৰ পছন্দনীয় নতুন এখন বাইক। আৰু যদি দেখুৱাই তেতিয়াহ'লে বাইকৰ মেলা বুলি ক'লেও ভুল কোৱা নহ'ব। এই শ্বৰুমখনত যিমান ঠাই আছে তাতকৈ বেছি ইয়াত বাইক আছে। বাজাজৰ যিকোনো ধৰণৰ মডেলৰ গাড়ী আপুনি ক্ৰয় কৰিব পাৰিব এইখন KUN নামৰ অটোমোবাইল সার্ভিস যি সেন্টার অর্থাৎ বাজাজ শ্বৰুম, সেই শ্বৰুমখনৰ পৰা। গতিকে দেৰি কিহৰ, আপোনালোকে অনতিপলমে আহক। কেৱলমাত্ৰ বিশ্বকৰ্মা পূজা উপলক্ষে আচলতে প্ৰদান কৰা হৈছে এই যি অফাৰ, সীমিত সময়ৰ কাৰণে প্ৰদান কৰা হৈছে এই অফাৰ। গতিকে দেৰি নকৰি যদি বাইক ক্ৰয় কৰিব বিচাৰিছে, যদি আপোনাৰ পছন্দনীয় বাইক এখন খুব কম মূল্যত, কম ডাউন পেমেন্টত ল'ব বিচাৰিছে তেতিয়াহ'লে অনতিপলমে আপুনি আহক KUN নামৰ এই বাজাজ শ্বৰুমখনলৈ।